বৰ্তমান যেটো ঘৰত খুমাই আছো ঘৰটো বিজেপিয়ে দিয়া বৰ্তমান যেটো ঘৰত খুমাই আছো ঘৰটো বিজেপিয়ে দিয়া মাহে মাহে যে চাউল কেইটা আনিবলৈ যাও কোনে দিয়ে বিজেপিয়ে দিয়ে মাহে মাহে যে চাউল কেইটা আনিব যাও বিনা পইচা কোনে দিয়ে বিজেপিয়ে দিয়ে গাঁৱৰ প্ৰত্যেকৰ ঘৰে ঘৰে পানীৰ সুব্যৱস্থা আছে কোনে কৰি দিছে বিজেপিয়ে গাঁৱৰ প্ৰত্যেকৰ ঘৰে ঘৰে পানীৰ সুব্যৱস্থা আছে কোনে কৰি দিছে বিজেপিয়ে কৰি দিছে ঘৰৰ সম্পূৰ্ণ ৰন্ধা-বঢ়া কৰা গেছটো কোনে দিয়া বিজেপিয়ে দিয়া ঘৰৰ সম্পূৰ্ণ ৰন্ধা-বঢ়া কৰা গেছটো কোনে দিয়া বিজেপিয়ে দিয়া লৰা ছোৱালীবোৰৰ স্কুলীয়া ইউনিফৰ্ম জোতা আৰু স্কুলত মধ্যভোজনৰ ব্যৱস্থা কোনে কৰি দিয়া বিজেপিয়ে ল'ৰা ছোৱালীকেইটা স্কুললৈ পঠিয়াই দিছো আজি এযোৰ ড্ৰেছ কালি এযোৰ ড্ৰেছ মিলিছে কিনিব লগা হোৱা নাই জোতাৰ সৈতে ড্ৰেছটো চৰকাৰে দিছে কোন চৰকাৰে বিজেপি চৰকাৰে সিহঁতৰ টিফিনৰ ব্যৱস্থাও আমি কৰিব নালাগে স্কুলতে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰি দিছে কোনে কৰি দিছে বিজেপি চৰকাৰে কৰি দিছে বিজেপি চৰকাৰৰ গুণবোৰক লৈ মহিলাজনীৰ কাষত এটি দীঘলীয়া শাৰী শেষত মহিলাজনীৰ কথা বিজেপি আমাৰ বাবে ইমানখিনি কৰিছে ইমানখিনি সুবিধা দিছে যে আমি হিচাপ কৰি অন্ত পেলাব নোৱাৰো তাৰ পিছতো আমি আমাৰ ভোটটো বাৰু বিজেপিক নিদি বেলেগক দিব পাৰোনে মহিলাজনীৰ এই কথাসমূহ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে নিজৰ ফেচবুক একাউণ্টত পোষ্ট কৰিছে মহিলাজনীয়ে দাঙি ধৰা অৰ্ধ% কামে কংগ্ৰেছে কৰি থৈ গৈছে যাৰ ক্ৰেডিটটো বৰ্তমান সময়ত মহিলাগৰাকীয়ে বিজেপিক দিয়া পৰিলক্ষিত হৈছে উদাহৰণস্বৰূপে কংগ্ৰেছে কৰি থৈ গৈছিলে স্কুলৰ মধ্যভোজনৰ ব্যৱস্থা ইয়াৰ লগতে বিজেপি আৰু কি কৰিলে চাওঁ আহক গাঁও অঞ্চলৰ শ বিদ্যালয়সমূহ কোনে বন্ধ কৰিছে বিজেপিয়ে গাঁৱৰ মাজে মাজে তিনিআলিৰ মদৰ দোকান কোনে আৰম্ভ কৰিছে বিজেপিয়ে প্ৰত্যেক বস্তুতে টেক্স লগাই দুখীয়া দৰিদ্ৰক জুৰুলা কোনে কৰি পেলালে বিজেপি চৰকাৰে কোন মন্ত্ৰী এমএলএৰ ওপৰত গৰু চুৰিৰ অভিযোগ উত্থাপন হৈছিল বিজেপিৰ মন্ত্ৰী এমএলএৰ ওপৰত কাৰ প্ৰধানমন্ত্ৰীৰ ওপৰত ভোট চুৰিৰ অভিযোগ উত্থাপন হৈছিল বিজেপিৰ প্ৰধানমন্ত্ৰীৰ ওপৰত CAAৰ জৰিয়তে লাখ লাখ বিদেশীক কোনে নাগৰিকত্ব দিছে বিজেপিয়ে জনজাতিকৰণ কৰিম বুলি ৰাইজক কোনে ঠগিলে বিজেপিয়ে গেছৰ চিলিণ্ডাৰ কাৰ দিনত হল 1200 টকা বিজেপিৰ দিনত ঔষধৰ দাম 4 গুণ কাৰ দিনত বাঢ়িল বিজেপিৰ দিনত জাতি ধৰ্মৰ ওপৰত ভিত্তি কৰি অসমখনত সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কোনে কৰি আছে বিজেপিয়ে চৰকাৰে কেতিয়াবা ৰাইজৰ বিপক্ষেও কাম কৰে কেতিয়াবা সপক্ষেও কাম কৰে যদি ৰাইজৰ সপক্ষে কৰা কামৰ শতাংশ বেছি হয় তেন্তে নিশ্চিত ৰাইজে সেই ব্যক্তিজনক বিপুল ভোটত জয়যুক্ত কৰিব ঠিক তেনেকৈ বিজেপি চৰকাৰে ৰাইজৰ সপক্ষে বেছি কাম কৰিছে নে বিপক্ষে কাম কৰিছে কমেন্টত জনাব